গুড মৰ্ণিং বন্ধুসকল, ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি বিহুৰ দিনা আমি নামঘৰলৈ আহিছোঁ। লগতে আপোনালোকক আমাৰ নামঘৰটো অকণমান দেখাওঁ বুলি ভাবিছোঁ। সেইকাৰণে একো ভিডিঅ' বুলি নহয়, এনেই মানে আপোনালোককো আমাৰ নামঘৰটো দেখাওঁ। বুঢ়াগাঁও নামঘৰ, বুঢ়াগাঁও বৰনামঘৰ, আৰু নামঘৰটো 100 বছৰ হ'ব 23 চনত, আৰু এবছৰ আছে। আহকচোন চাওঁ আমাৰ নামঘৰটো। বিহু আছে, সেইকাৰণে আজি অলপ নামঘৰটো চাফ চিকুণ কৰিব, মানে সেইটো কাৰণে ময়ো আহিছোঁ চাফ চিকুণ কৰিবৰ কাৰণে। লগতে আপোনালোকক অকণমান নামঘৰটো আমাৰ দেখাইছোঁ। আৰু এইফালে শিল বালি ইটা, মানে এইবোৰ চব খেচেং মেচেং হৈ আছে, মানে এইফালে কাম চলাই আছে যে বাউণ্ডেৰীৱালৰ, সেইটো কাৰণে চব খেলি মেলি হৈ আছে। যিয়ে নহওক আহক চাওঁ। আৰু এইফালে এজোপা ধুনীয়া বেলগছ আছে, আৰু এইফালে এজোপা মধুৰি গছ সন্মুখতে। তাৰপিছত এইটো পুখুৰীটো বহুত লেতেৰা হৈ আছে, পুখুৰীটো চফা কৰিব হৈ আছে, সেইটো চফা কৰিব চাগে। আৰু নামঘৰত মানুহ বেছি নহয়, দুজন মানে 5জন 6জন মানে হ'ব। দায়িত্ব এনেকৈ দি দিয়ে, মানে আজি দায়িত্ব যিকেইজনৰ পৰিছে সেইকেইজনহে আহিছে মানে। আৰু আহক আমি ভিতৰটো চাই লওঁ। এইফালে ভিতৰত তুলসী গছৰ খুঁটাবিলাক আমি দেখাওঁ আপোনালোকক। আৰু এইটোৱে ঝাৰু মাৰি আছে, এজনে ঝাৰু মাৰক, আমি ভিতৰটো এপাক চাই লওঁ। এইবিলাক ডাঙৰ এইবিলাক খুঁটাবিলাক চব তুলসী গছৰ খুঁটা হয়। ইমান ডাঙৰ প্ৰায় 10টা খুঁটা আছে, 10টা খুঁটা তুলসী গছৰ হয়। আৰু এই খুঁটাবিলাকৰ বয়স হৈছে 99, মানে আৰু এবছৰ লাগে 100 বছৰ হ'বলৈ। 100 বছৰ ওপৰতে হ'ব কিজানি, আমি ইমান ভালকৈ নাজানো। কিন্তু এই যিটো নামঘৰত লগাই থোৱা আছে, এইটো 100 বছৰ মানে হ'ব আৰু 23 চনত, সেইটো কাৰণে 100 বছৰ বুলি কৈছোঁ। তাৰ আগতো আছিলে যদি গম নাপাওঁ আমি। আৰু এইবিলাক কিবা মানে মূৰ্তি বনাই থৈছে সৰু সৰু হাতী, এনেকৈ হাতী ঘোঁৰা সৰু সৰুকৈ। এইবিলাক চব তুলসী গছৰ খুঁটা হয়। আপোনালোকে চব কোনো পকা খুঁটা নহয়, চব তুলসী গছৰ খুঁটা হয়। আগৰ দিনৰ এইবিলাক আমি ইমান ভালকৈ নাজানো, বুঢ়াবিলাকে জানিব চাগে। কেতিয়াবা আপোনালোকক ভালকৈ বুজাই দিম কেনেকুৱা কি আছিলে কি নাই। আজি জাষ্ট অকণমান দেখাইছোঁ।